হাই হেল্ল' গাইজ গুড মৰ্ণিং। আজি মানে মই মামাহঁতৰ ঘৰত আছিলোঁ আৰু একদম পূৰা ধাৰাসাৰ পানী আহিলে। ঐ জাংচন এপাক সেইফালে দেখিছে। একদম মই ৰাতিপুৱা মুখ চুখ নুধাকৈ ওলাই আহিছোঁ আৰু ভৰি ধোঁ বুলি। একদম পূৰা পানী আহি গ'ল। আপোনালোকক বেক কেমেৰা দি দেখাই দিছোঁ বাৰু এবাৰ। এইফালে চাওক, মই একদম পূৰা আছোঁহি। কেতিয়া আহিলি? কালি আহিলোঁ, বৰষুণো আহিলে, এখন পানীও আহিলে। কালি গধূলি পৰত আহিলোঁ, জানো ধুম বুলি আহিছোঁ। মোৰ আহিছে না যা আনি আগত গাইছে চাওক, পূৰা পানী আহিলে। দেখিছোঁ পূৰা পানী আহি গৈছে। এইফালে মোৰ পূৰা মেটেকা। এইফালে ভৰি ধৰি ওলাইছোঁ। গাইছে এয়া পূৰা খৰি দেখিছে, এইডালেদি কেনেকৈ আহি আছে। এইডাল খৰি গাইছ, এইডাল এনেকৈ উটি উটি আহে। আমি গোটাই লৈছোঁ। ইমান লাজ লাগে। গাইছ এইবিলাক চাওক, চব মানুহ দাং লৈ ৰখি আছে খৰিৰ কাৰণে। আমিও ৰখি আছোঁ, কাৰণ আমি প্ৰথমবাৰ ধৰিছোঁ এনেকৈ। গাইছ চাওক, ব্ৰহ্মপুত্ৰ পানী কেনেকৈ বাঢ়িছে। আৰু এইফালে দেখা দিছোঁ, এইফালে গোটেই পানী মানে সাগৰ হৈ গৈছে। গাইছ মানে এইফালে গোটেই চাওক, এইফালে বস্তা দি থোৱা আছে, জিৰ' বেগ দি থোৱা আছে। জিৰ' বেগ দিয়াৰ কাৰণে এইফালে খনা নাই। মানে গোটেই খানি আগতে আহিছিলে, এতিয়া মানে জিৰ' বেগ দি দিলে, সেইকাৰণে খনা নাই। এইবিলাক দেখিছে। এইফালে খৰি আহি আছে। গাইছ মানে এনেকুৱা সোঁত আৰু দেখা দিছোঁ। এইবিলাক দেখিছে, মানুহবিলাকে খৰি উটি উটি আহে আৰু ডাঙে দি ধৰি আনে। এইবিলাক খৰি দেখিছে, এইবিলাক চব গোটাই ৰাখি থৈছে। মানে এক ৰাতিতে পানী আহি গ'ল। ব্ৰহ্মপুত্ৰ চাই লওক। এইখন নাৱৰীয়াতে কেনেকৈ নাও লৈ গৈছে, ইমান সোঁতত ভৰিছোঁ এনেকুৱাকৈ হৈ গৈছে। হেল্ল' গাইছ, বৰ্তমান মই ঘৰত আছোঁ এতিয়া। কালি যিহেতু আপোনালোকক দেখাব নোৱাৰিলোঁ ভিডিঅ'টো কেনেকৈ ধৰিছোঁ, তথাপিতো অকণমান আপোনালোকে দেখিছে। এতিয়া মই দেখাই দিছোঁ যে আমি কালি কিমানখিনি খৰি ধৰিলোঁ। আজি গাড়ীত তুলি পিনি আনিলোঁ ঘৰলৈ, আৰু আপোনালোকক মই দেখাই দিছোঁ বেক কেমেৰা দি কিমানখিনি খৰি আমি এতিয়ালৈকে ধৰিলোঁ। আৰু ফলা হ'ল কিছুমান,
আৰু কিমান ফালিবলৈ আছে এতিয়া আমি ফালিম, আপোনালোকক দেখাম ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে এতিয়া আমি কালি কিমান খৰি ধৰিলোঁ আপোনালোকে চাওক, বেক কেমেৰা দি দেখাই দিছোঁ। গাইজ দেখিছে আমি এইখিনিয়ে হয় কালি আমি ধৰা খৰি, এইবিলাক দেখিছে, এইবিলাক কিছুমান জ্বলা খৰি আহিছে। মানুহবিলাকে বৰ ভয় গৈছে, মানে জ্বলা খৰি নেকি, কাৰোবাক জুই দিয়া খৰি নেকি বুলি। মানে মানুহে প্ৰায়ভাগেই নহয় যে মানুহক জ্বলা খৰি। আৰু এইবিলাক মানে কি হয়, নদীত কিছুমান জেগা জ্বলি অহা, মানুহক নহয়। কিন্তু আপোনালোকক দেখাই দিছোঁ, এয়া আমি কালি ধৰিছোঁ ডাঙৰ ডাঙৰ খৰি বহুত আছে। মানে মই 4 স্কোৱাৰ দেখাই দিছোঁ আপোনালোকক। এইফালে দেখিছে কালি ধৰিছোঁ, এইখিনি হ'ল কালি ধৰা খৰি। আৰু এইফালে দেখাই দিছোঁ এইখিনি মানে অলপ সৰু সৰু টুকুৰা টুকুৰি, আৰু এইখিনি হ'ল জেং খৰি। এইখিনি দেখিছে, এইখিনি মানে বিভিন্ন ধৰণৰ খৰি আছে, মানে জেং খৰি হয়। এইখিনি আমি ধৰিছোঁ কালি। আৰু এইবিলাক চাওক, এইবিলাক ফলা খৰি হয়। এতিয়ালৈকে মানে ইমানখিনি ফালিছোঁ, মানে বহুতে ধৰিলোঁ, কালি মই অকলে ধৰিছোঁ। এইবিলাক দেখিছে, এইবিলাক এতিয়া মানে ফালি থৈছোঁ আৰু ফালিম। এতিয়া মানে গা পা ধুই ল'লোঁ, তথাপিতো আকৌ ফালিব লাগিব। এইবিলাক এতিয়া ফালিলোঁ, কোমল হৈ আছে। সেইকাৰণে মানে এতিয়া কোমলকৈ ফালিব লাগিব, কাৰণ যেতিয়া ইয়াৰ ভিতৰৰ পানীটো যেতিয়া নাইকিয়া হৈ যাব, শুকাই যাব, তেতিয়া মানে ফালিবলৈ বৰ টান হ'ব। আৰু সেইকাৰণে এতিয়াই ফালিব লাগিব, যিমানখিনি পাৰোঁ ফালোঁ। আৰু আপোনালোকে চাই থাকিব। গাইজ, এইটো মোৰ বেটাটো আপোনালোকক দেখাই দিছোঁ। এইটো স্বাধীন। আমনো হাই কৰি দিয়া, আম্মা হাতে দি দিয়া, আম্মা হাতে দি দিয়া। গাইজ, এইটো মোৰ বেটা হয়। চাওঁ, মই হাতে দি দিওঁ, মই হাতে দি দিওঁ। আহা এইফালে আহা, আম্মা দি দিওঁ। যা গৈ লাগিব, ঘৰৰ কাৰণে লাগে খৰি। এতিয়া আকৌ ফলোৱাবলৈ গ'লেতো বহুত টকা ল'ব। সেইকাৰণে ভাবিছোঁ নিজেই ফালোঁ, আৰু এয়া ফালি আছোঁ। গাইজ, মানে কি আজিলৈ যথেষ্ট ফালিলোঁ, আৰু ফালিব নোৱাৰোঁ, একদম গা চা বিষ হৈ গৈছে। তেতিয়াহ'লে গাইজ, আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ তেতিয়াহ'লে বাই বাই।